নমস্কাৰ জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। আমি আজিৰ ভিডিঅ'টোত আছাম পুলিচৰ ছাব ইন্সপেক্টৰৰ যিটো পৰীক্ষা হ'বলৈ গৈ আছে তাত আহিবলগীয়া কিছুমান সম্ভাৱ্যপূৰ্ণ প্ৰশ্নলৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিম। ইয়াৰ আগতেও আমি এনেধৰণৰ কিছুমান ভিডিঅ' বনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোতো আমি এনেধৰণৰ সম্ভাৱ্যপূৰ্ণ কিছুমান কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি এই ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা চাই ল'লেই হ'ব। গতিকে তাৰ পিছৰ খণ্ডটো আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদিহে চেনেলটোত নতুন, লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিলেই হ'ল। এতিয়া আমি পলম নকৰি শ্লাইডখনত গৈ লওঁ। নেক্সট শ্লাইডখনত ইয়াত এইকেইটা কুৱেশ্যন দিয়াই আছে, এটা এটাকৈ আমি ইয়াৰ এনচাৰবোৰ কৰি যাম। ইয়াত প্ৰথম কুৱেশ্যনটো দিছে যে লক্ষ্ণৌ কংগ্ৰেছ ছেশ্যন 1916 ৱাজ প্ৰিচাইডেড অভাৰ বাই, ইয়াত অপশ্যন দিয়াই আছে। ইয়াত অপশ্যনবোৰ মই পঢ়ি দিছোঁ। সৰোজিনী নাইডু দিয়াই আছে, মৌলানা আব্দুল কালাম আজাদ দিয়াই আছে, অম্বিকা চৰণ মজুমদাৰ আৰু জৱাহৰলাল নেহৰু। এই চাৰিটা অপশ্যন দিয়াই আছে। এই চাৰিটা অপশ্যনৰ মাজৰ পৰা আমি যিটো শুদ্ধ উত্তৰ সেইটো বাচিব লাগে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ অপশ্যন চিত আছে আমাৰ অম্বিকা চৰণ মজুমদাৰ। গতিকে আমাৰ এনচাৰ হ'বগৈ চি। তাৰপাছত 12 নম্বৰ কুৱেশ্যনটোত আহোঁ। ৰিহান প্ৰজেক্ট ৱাজ লোকেটেড এট, ইয়াত 4খন ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। যিখন ডিষ্ট্ৰিক্ট হয় তাত আমি টিক দিব লাগিব। ইয়াত অপশ্যনকেইটা পঢ়ি দিছোঁ। ইয়াত দিয়া আছে প্ৰশ্নটো, ৰিহান প্ৰজেক্ট ৱাজ লোকেটেড এট ললিতপুৰ ডিষ্ট্ৰিক্ট, মিৰ্জাপুৰ ডিষ্ট্ৰিক্ট, আলিগড় ডিষ্ট্ৰিক্ট, তাৰপিছত আছে চুলতানপুৰ ডিষ্ট্ৰিক্ট। এই চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ এনচাৰটো হ'বগৈ বি, মিৰ্জাপুৰ ডিষ্ট্ৰিক্ট। আমাৰ এনচাৰটো হ'ব মিৰ্জাপুৰ ডিষ্ট্ৰিক্ট। গতিকে ৰিহান প্ৰজেক্ট ৱাজ লোকেটেড এট মিৰ্জাপুৰ ডিষ্ট্ৰিক্ট। তাৰপাছত কুৱেশ্যনটো আছে, ৱেৰ ৱাজ টানচই ব্ৰকেট ডেভেলপড, ইয়াত চাৰিটা অপশ্যন দিয়া আছে, বাৰাণসী, ঢাকা, চুৰট, তাঞ্জাভুৰ। এই চাৰিটা অপশ্যনৰ পৰা আমি আমাৰ শুদ্ধ এনচাৰটো বাচিব লাগে, আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বাৰাণসী, অৰ্থাৎ অপশ্যন এ। তাৰ পিছৰ কুৱেশ্যনটোত আহোঁ। 14 নম্বৰ কুৱেশ্যন, হু ৰোট সৰফাৰচি কি তামান্না আব হামাৰে দিল মে হে, এই কিতাপখন কোনজন ৰাইটাৰে লিখিছিল? ইয়াত ৰাইটাৰ কেইজনমানৰ নাম দিয়া আছে, মোহাম্মদ ইকবাল, কাজী নজৰুল ইছলাম, আনন্দ নাৰায়ণ মুল্লা আৰু ৰাম প্ৰসাদ বিছমিল। এই চাৰিজন ৰাইটাৰৰ নাম দিয়া আছে, যি কেইজনৰ মাজৰ পৰা আমি এই কিতাপখন যিজনে লিখিছিল তেওঁৰ নামটো উলিয়াব লাগে। গতিকে এই কিতাপখন লিখা ৰাইটাৰজনৰ নাম হৈছে ৰাম প্ৰসাদ বিছমিল। গতিকে আমাৰ এনচাৰটো হ'ব ডি। গতিকে এনচাৰটো হ'ব ডি। তাৰপাছত শ্লাইডখনত গৈ লওঁ। শ্লাইডখনত আমি গৈ লওঁ বাৰু। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে শ্লাইডখনত, দি কেমিকেল ডেট ইজ ইউজড ইন মেকিং আৰ্টিফিচিয়েল ৰেইন ইজ, ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চিলভাৰ নাইট্ৰেট, চিলভাৰ আয়ডাইড, চিলভাৰ নাইট্ৰাইট আৰু চিলভাৰ ক্লৰাইড। এই চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, অৰ্থাৎ চিলভাৰ আয়ডাইড। এইটোত আমি টিক দিব লাগিব, চিলভাৰ আয়ডাইড এনচাৰটো হ'ব আমাৰ। গতিকে দি কেমিকেল that is used in making artificial rains is silver iodide. তাৰপাছত কুৱেশ্যনটোত আহোঁ, which of the following is the hardest substance in the human body? আমাৰ হিউমেন বডিত চবতকৈ হাৰ্ডেষ্ট ছাবষ্টেঞ্চটোৰ বিষয়ে সুধিছে। গতিকে ইয়াত অপশ্যন দিয়া আছে, বন, এনামেল, নেইল, নান অফ দিছ। গতিকে আমাৰ এনচাৰটো হ'বগৈ বি, অৰ্থাৎ এনামেলেই হ'ব হাৰ্ডেষ্ট ছাবষ্টেঞ্চ ইন দ্য হিউমেন বডি। কি এইটোৰ বিষয়ে আমি জানিলোঁ, এনামেল। তাৰপাছত কুৱেশ্যনটো আছে, এগ্ৰিকালচাৰেল ইনকাম টেক্স ইজ এ চ'ৰ্চ অফ ৰিভেনিউ টু, ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, লোকেল এডমিনিষ্ট্ৰেশ্যন, চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন হ'ব আমাৰ এনচাৰ হ'ব বি, ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ এগ্ৰিকালচাৰ ইনকাম টেক্স ইজ এ চ'ৰ্চ অফ ৰিভেনিউ টু ষ্টেট গভৰ্ণমেণ্ট। তাৰপাছত নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ইয়াত দিয়া আছে, লাৰ্জেষ্ট মাইকা ডেপজিটছ আৰ ইন, ইয়াত চাৰিখন দেশৰ নাম দিয়া আছে, চাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া, কানাডা, ইণ্ডিয়া। এই চাৰিটাৰ অপশ্যনৰ ভিতৰত আমাৰ উত্তৰ হ'বগৈ ইণ্ডিয়া। গতিকে লাৰ্জেষ্ট মাইকা ডেপজিটছ আৰ ইন ইণ্ডিয়া। গতিকে আমি নেক্সট শ্লাইডখনলৈ যাওঁ।
ইয়াত দিয়া আছে ললিতপুৰ ডিষ্ট্ৰিক্ট ইন UP ইজ ন'ন ফৰ দিছ। ইয়াত 4টা অপশ্যন দিয়া আছে কিহৰ বাবে ললিতপুৰ ডিষ্ট্ৰিক্ট UPৰ জনাজাত। ইয়াত দিয়া আছে ইউৰেনিয়াম ডেপজিটছ, চুগাৰ ইণ্ডাষ্ট্ৰী, পলিক ট্ৰেইনিং একাডেমি, তাৰপিছত দিয়া আছে নান অফ দিছ। এইকেইটাৰ মাজৰ পৰা আমি শুদ্ধ উত্তৰটো বাচিব লাগিব। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব A অৰ্থাৎ ইউৰেনিয়াম ডেপজিটছ, অৰ্থাৎ ললিতপুৰ ডিষ্ট্ৰিক্ট ইজ known for uranium deposits। और आंसर पाई गलो। তাৰপাছত কোৱেশ্চনটোত আছে which of the following oceans has the shape of the English alphabet S। মানে ইয়াত কৈছে যে কোনখন মহাসাগৰৰ আকৃতিটো ইংলিছ এলফাবেট S ৰ দৰে হয়। ইয়াত 4টা অপশ্যন দিয়া আছে আৰ্কটিক অ'চেন, এটলান্টিক অ'চেন, ইণ্ডিয়ান অ'চেন এণ্ড পেচিফিক অ'চেন। এই 4টা অপশ্যনৰ পৰা আমি আমাৰ এনচাৰটো বাচিব লাগে আৰু ইয়াৰ এনচাৰটো হৈ গৈ চি অৰ্থাৎ ইণ্ডিয়ান অ'চেন। আমি উত্তৰটো পাই গ'লোঁ আমাৰ ইণ্ডিয়ান অ'চেনৰ আকৃতিটো ইংৰাজী আখৰৰ S আকৃতিৰ দৰে। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টোত আমি সম্ভাৱ্য কুৱেশ্যন 10টাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু ইয়াৰ আগতেও এনেধৰণৰ ভিডিঅ' বনাইছোঁ যিবোৰৰ মই যদি চোৱা নাই লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'লে হ'ল। আৰু যদিহে চেনেলটোত নতুন আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ আৰু নতুন যদি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।